আজি মই চব ভাজি শেষ কৰি পেলাম। অভি তই মোক কি কৰিছ অভি? অভি 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 পৰা নাই। এইফালে আছোন এইফালে আছোন এইফালে। ঐ ঐ ঐ ঐ কি হ'ল? আরে আরে কি হলো এটা? কি চাইছ? ঐ কি চাইছ? ঐ সালা পাগল সব এসব উপায় নাই আৰু দেই। জয় শ্রীরাম জয় সনাতন হরি জয় জয় কৃষ্ণ 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 কৃষ্ণ। তই আকৌ ইয়াত পালেহি নে? গোটেই ঠাইখন লেতেৰা কৰি পেলালি। যা যা উঠ উঠ যা 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 যাচোন যা যা এইটো মন্দিৰহে পাই তই কেলে আহিছ? যা 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 উঠ উঠ গলি নে যা 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 যা। তই উঠাই নাই না ইয়াৰ গা লৰাই নাই গলি নে তই যা বুলি কৈছোন যা যা ইয়াৰ পৰা যা বুলি ক'লি না যা 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 এচাই নহ'লে নহ'ব দেই এচাই নহ'লে নহ'ব ইয়াৰ দেখিছা তাৰ কামবোৰ গলি সৰুৰ পৰা এই মানুহবোৰ ওলাই আহি কোনো নিয়ম নীতি নাই আচাৰ নাই বিচাৰ নাই ৰাম 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 নামে সাৰ ৰাম নামে কৰি আছে জগতৰ উদ্ধাৰ। অকমান ৰবাচোন ৰবা। খুৰী কওকচোন। মোৰ ল'ৰাটোক চিনি পোৱা নহয়? হয় পাওঁ। তাক কৰবাত দেখিছিলানে? সি ঘৰৰ পৰা যোৱা বহুত দিন হ'ল। হয় নেকি? তাৰ মুখখন মই বহুত দিন দেখা নাই। আমি পিছে দেখা নাই নহয় আপোনাৰ ল'ৰাটো। নাই দেখা? তেনেহ'লে সি ক'ত আছে? তাক চাবলৈ মোৰ বৰ মন গৈছে। ল'ৰা পাগল হৈ ঘূৰি ফুৰিছে, ক'ত বিচাৰি পাব? কি ক'লা? নাই একো নাই। কি ক'লে ইহঁতে? মোৰ ল'ৰা পাগল হ'ল? তাৰ মানে মোৰ ৰবি পাগল হ'ল?
আহা আহা ভয় নকৰিবা আহা কাম ক্লোজাৰ কাম I will not do anything wrong কাম ৰাজিতে কথা কৈছে তাৰ লগত তুমিহে কথা পাতিব পাৰিবা তুমিহে পাৰিবা কিন্তু চাবা আকৌ ৰবা তেনেহলে তাৰ লগত ময়ে কথা পাতো What do you want? No, I don't want anything. Okay. play well study well you would be responsible citizen God will bless you all your future would be bright too bright Thank you. Oi, গৈছে হেই এই 1 মিনিট ৰ'বা এই পাগল এটা আহি আছে নহয় এইবোৰ যে ক'ৰ পৰানো আহে ফটো এটা মাৰিব নোৱাৰি ভালকে পাই ঐ বেগেতে এবাৰ যা এ ৰ না তাক কি কৰোঁ চাই থাক তই কি কৰা ঐ ক'ত যাৱ তই আৰু তই যে ইয়াত এনেকৈ ঘূৰি ফুৰিছ হা ঐ ইয়াক কিজানি কোনোবা উৰ্বশী মেনকে এৰি থৈ গ'ল গম পাইছনে ইচ বেয়া লাগে দেই মোৰ কিজানি এনেকুৱাই হয় নেকি তোলে মোৰ বেয়া লাগিছো তোৰে উতং বুকুখন মই ঠিক কৰি দিম দে তুমি অলপ বেছি কৰিছা দেই নহয় মই যে আনৰ দুখবোৰ বুজি পাওঁ সেইকাৰণে ঐ এই দুজনী দেখিছ কি ধুনীয়া ছোৱালী ক কোনজনী লাগিব এইজনো পাগলেই হ'ল হ'বলা শুনা মই ভাবোঁ ইয়াৰ তেনেকুৱা কোনো ট্ৰেজেডি নাই ৰাইট ময়ো ভাবোঁ তাৰ হাতৰ সেই ফাইলখন দেখিছা নাই এতিয়া সেইবোৰ আমি অলপ আগলৈ যাম ব'লা আগত মানে ক'ত ব্ৰিজখনৰ ওচৰত ভাল হ'ব ব'লা অ'কে ব'লা এই আহা না চালা পাগল ক'ত ঘূৰি ফুৰ মানে কি হ'লে চকচোন এই পাগলটোৱে কেনেকৈ পেলাই আহিছে চালা অভদ্ৰ ছোৱালী দেখি অভদ্ৰামি কৰিবলৈ আহিছ ৰহ তোক মই কি হৈছে ভণ্টি পাগলটোৱে পেলাই দিলে ভাইটি ধৰা এই পাগলটোক ধৰা তাক ধৰা
ক'ত পলাইছ ক'ত পলাইছ ৰা 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 কি হৈছে পাগল কি হৈছে ছোৱালী জোকাইছে ই বাটত ছোৱালী আগজিত হৈছে ৰ'বাচোন আপোনালোক ব'ল আছে কিনালে ব'লা তাৰমানে পাগল মানুহ দেখিলে মাৰিব লাগে নহয় জানো ঠিক কৰিছে আপোনালোকে মানুহক পাগল আখ্যা কোনে দিয়ে জানেনে যেতিয়া মানুহৰ নিজৰেই মানসিক ভাৰসাম্য নাথাকে যাওক আপোনালোক ব'লা ভাইটি এইবোৰৰ লগত লাগি থাকিলে লাভ নাই ব'লক ব'লা মোৰ লগত ব'লা আহা ভয় কৰিব নালাগে আহা আহা কি কৰিলা প্ৰভু মোৰ ল'ৰাটোক আনি দিয়া প্ৰভু মোৰ ল'ৰাটোক আনি দিয়া প্ৰভু মোৰ ল'ৰাটোক আনি দিয়া প্ৰভু তুমি এয়া কি কৰিলা প্ৰভু তোমাৰ ওচৰত মইতো একো দুখ কৰা নাই ল'ৰাটোৰ এনে অৱস্থা তুমি কিয় কৰিলা তাক মোৰ ওচৰলৈ আনি দিয়া প্ৰভু কি নহ'লে মই ৰাজু তই এইটো লগত ক'ৰ মানুহ আনিছ ৰ'বাচোন লাহে লাহে সকলো কম নহয় এওঁক আগতে ভিতৰলৈ যাবলৈ দিয়া খবৰদাৰ য'ৰ তোৰ মানুহ মোৰ ঘৰত ৰাখিব নোৱাৰো বাহিৰতে ৰাখ নহ'লে কিন্তু কথা বেয়া হৈ যাব মা তুমি মনে মনে থাকাচোন তুমি বেয়া নাপাবা মা এনেকুৱাই ব'লা ভিতৰলৈ ইয়াৰ যে আৰু কাম পগলাই নে কি জানো ওৰ যে মানুহবোৰ আহে নহয় ইয়াতকৈ আৰু ভিতৰলৈ নিবলৈ চেষ্টা নকৰিবি মা তুমি মানুহ আৰু দেই ক'ৰ পৰা সেইটো উঠাই আনিছ আহা 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 এইখিনিতে বহা 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 ভয় কৰিব নালাগে বহা ৰাজু তই সেইটো ক'ৰ পৰা উঠাই আনিছ তুমি ইমান খং নকৰিবাচোন মা মইতো একো বেয়া কাম কৰা নাই মা জানো তোৰ কথা আগতেও তই এনেকুৱা মানুহ আনিছ হাঁহি নেদেখুৱাবি
এই গিলাচ খাই লোৱা। বৰ পিয়া লাগিছিল নহয়? আৰু কিবা খাবা? ভোক লাগিছে, ৰ'বা। খোৱা। খাইছা? খোৱা খোৱা, আটাইকেইটা শেষ কৰি খাব লাগিব কিন্তু। এয়া পানী লোৱা। ঐ, তোক খাবলৈ কোনে দিলে? ৰাজু, ঐ ৰাজু, 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 মা, তই এইবোৰ কি কৰিছ? মা, তাক খাবলৈ ক'ৰ পৰা দিলি তই? কিয় মা? মোলৈ যে ঢাকি থোৱা আছিল সেইখিনিকে দি দিলোঁ। মানুহজন বৰ ভোকত আছিলোঁ মা। এইখন ঘৰত আৰু মই থাকিব নোৱাৰো। শুনাচোন মা। কি হ'ল? হুলস্থুল নকৰিবাচোন মা। গাড়ীত আহি থাকোঁতে মানুহজনে মোক যিখিনি কথা কৈছিল সেইখিনি তুমি শুনা হলে তোমাৰো হয়তো মানুহজনৰ প্ৰতি পুতৌ জন্মিলহেঁতেন। সিমানবোৰ কথা মোৰ জনাৰ দৰকাৰ নাই। মুঠৰ পৰা তাক ইয়াৰ পৰা পঠা। মা। পাপা, পাপা। মাজনী। মানুহজন কোন হয় বাৰু? কোৱা না পাপা। সেইজন মোৰ পুৰণি বন্ধু। কি? চোৱা মাজনী, পাছত মই তোমাক সকলো বুজাই কম। তুমি এটা কাম কৰাগেচোন, যোৱা মানুহজনক তুমি নিজে সোধাগে মানুহজনৰ ঘৰ ক'ত, নাম কি, ক'ত থাকে। যোৱা মাজনী। ওকে পাপা। শুনাচোন মাজনী। কি পাপা? তেওঁ হয়তো ইংৰাজী কথা ক'ব পাৰে, তুমি কিন্তু নাৰ্ভাছ নহবা। পাপা, মই ইংৰাজী ক'ব জানো নহয়। আকৌ তই সৰু ছোৱালীজনী পগলাটোৰ ওচৰলৈ পঠাই দিছ। মা, তুমি নুবুজা কিয়? মানুহজন কেতিয়াও পাগল নহয়। তুমি ক'ব পাৰা তেওঁ এজন মানসিক ৰোগী, কিন্তু পাগল আখ্যা নিদিবা মা। মই বৰ বেয়া পাওঁ। তেওঁৰ অৱস্থা কিয় এনে হ'ল তুমি জানা মা? নুশুনো মই তোৰ কথা। নহয় মা, এবাৰ শুনাচোন। তেওঁ কেতিয়াও পাগল হ'ব নোৱাৰে মা। বৰঞ্চ তেওঁ এজন শিক্ষিত ভদ্ৰ মানুহ মা। গুড, ভেৰি গুড।
তুমি বৰ মেধাৱী ছাত্ৰ হা ছাৰ বহুত ঠাইত ইণ্টাৰভিউ দিছোঁ ইণ্টাৰভিউ ভালেই হৈছে কিন্তু ক'তো সোমাব পৰা নাই প্লিজ ছাৰ কিবা এটা কৰক নহ'লে মই তুমি দেখিছোঁ চাকৰিৰ বাবে একেবাৰেই এক মিনিট হেল্ল' অঁ ঠিক আছে মই এঘণ্টাৰ পিছত কল বেক কৰি আছোঁ হ'ব ঠিক আছে বাৰু তোমাৰ ঘৰত কোন কোন আছে মা মই আৰু এজনী ভণ্টি আছে বাহ বৰ সুখী পৰিয়াল ভণ্টিজনীৰ বয়স ছাৰ তাইৰ বয়স মাত্ৰ 11 বছৰ অ' আচ্ছা বহুত সৰু ছোৱালী হয় ছাৰ তাইক পঢ়া শুনাত অলপ যত্ন দিবা পিছে এটা কথা ডেকা ল'ৰা আজিকালিৰ যুগটো বহুত বেলেগ ধৰণৰ এৰা মোৰ বৰ বেয়া লাগিছে বুজিছা ইমান হাই কোৱালিটিৰ মাৰ্কশ্বিট চাৰ্টিফিকেট কিন্তু কি কৰিবা এটা প্ৰকাণ্ড শূন্য মানে আৰু কি হ'ব ডেকা ল'ৰা এটা জিৰ' মই একো বুজা নাই ছাৰ তুমি দেখিছো বহুত অকৰা ল'ৰাহে কিন্তু শুনা তোমাৰ ওচৰত থকা এই শূন্যবিলাকৰ সংখ্যা তুমি বঢ়াই নিব লাগিব তুমিতো জানাই ডেকা ল'ৰা এই শূন্যবিলাকৰ আগত যদি কিবা এটা সংখ্যা দিয়া নাযায় তাৰ মূল্য আহি নপৰে যেনে 1 2 3 4 ইত্যাদি ছাৰ মই একো বুজা নাই আপুনি কি ক'ব বিচাৰিছে স্পষ্টকৈ কওক ঠিক আছে বুজা নাই যেতিয়া মই ক্লিয়াৰ কৰি দিওঁ আজি হ'ল 3 তাৰিখ অহা 10 তাৰিখৰ ভিতৰত তুমি তোমাৰ পছন্দৰ কামত জইন কৰিব পাৰিবা ছাৰ আচৰিত হৈছে নহয় তুমি হয়তো নাজানা আনে কৰিব নোৱাৰা কাম মই অতি সহজতেই কৰি পেলাব পাৰোঁ কিন্তু এটা কথা তোমাৰ এই শূন্যবিলাকৰ আগত কেইটামান সংখ্যা যোগ দিব লাগিব অৰ্থাৎ টকা চিন্তা কৰিবলগীয়া একো নাই তোমাৰ 2-3 মাহৰ ভিতৰত তুমি এই টকা পাই যাবা কিন্তু ছাৰ তোমাৰ যদি প্ৰব্লেম হয় মই ভাবি চাম বাৰু ঠিক আছে তথাপিও ছাৰ কিমানমান দিলে চাগে মোৰ কামটো হ'ব গুড ভেৰি গুড শুনা ডেকা ল'ৰা তোমাৰ কাম হৈ গ'ল বুলি ধৰা বুজিছা ঠিক আছে অ'কে বহা কোৱা ডেকা ল'ৰা তোমাৰ টকা পইচা যোগাৰ হ'লনে ছাৰ বহু কষ্ট কৰি টকাকেইটা যোগাৰ কৰিলোঁ কিন্তু ছাৰ নাই তুমি এই বিষয়ে চিন্তা কৰিব নালাগে ঠিক আছে তুমি কাগজ পত্ৰ আনিছা নহয় আনিছোঁ ছাৰ ফাইলটো দিয়া এটা কাম কৰা তুমি এই অৰিজিনেলখিনি তুমি লগত ৰাখা মোক এইখিনি দিলেই হ'ব ছাৰ আৰু বাকীখিনি ছাৰ আপুনি কোৱাটোৱে আনিছোঁ
আচ্ছা, ভেৰি গুড ডেকা ল'ৰা। এনেকৈ বুকুত বহু আশা লৈ অবিনাশ হাজৰিকাই এম চৌধুৰী নামৰ ব্যক্তিজনক বহুখিনি টকা দিলে। কিন্তু ক'ৰ পৰা অবিনাশে যোগাৰ কৰিলে ইমানখিনি টকা? হয়, তেওঁ ঘৰৰ বহুখিনি সা সম্পত্তি বিক্ৰী কৰি পেলালে কেৱল এটা চাকৰিৰ বাবেই। আৰু তাৰ পাছত এদিন দুদিনকৈ বহু বছৰ পাৰ হ'ল, কিন্তু অবিনাশৰ চাকৰিটো নহ'লগৈ। আৰু এদিন কাক বিচাৰিছা? চৌধুৰী ছাৰক লগ পাব লাগিছিলে, আছেনে বাৰু? কোন চৌধুৰী ছাৰ? মানৱ চৌধুৰীৰ কথা কৈছা নেকি? হয় হয়, আছেনে বাৰু তেখেত? তুমি বাৰু ঠিকাদাৰ মানৱ চৌধুৰীৰ কথা কোৱা নাই জানো? তেখেতৰ কথাই কৈছোঁ। তেখেতটো ইয়াত নাথাকে। নাথাকে? তেখেতটো এমাহৰ আগতেই ঘৰ মাটি বিক্ৰী কৰি ইয়াৰ পৰা গুচি গৈছে। গুচি গৈছে? তেখেত ক'ত গৈছে আপুনি জানে নেকি? নাজানো নহয় ভাইটি, মইনো কেনেকে জানিম বাৰু। হ'ব দিয়ক বাইদেউ, আহিছোঁ। ঠিক আছে। ভাইটি। বাইদেউ। শুনাচোন। কওকচোন বাইদেউ। তুমি যে মানুহজনৰ কথা কৈছা, মানুহজন হেনো মই শুনা মতে দিল্লীত বোলে একেবাৰে থাকিবলৈ গৈছে। তেওঁ হেনো ফ্লেট এটাও কিনিছে বুলি শুনিছোঁ। কি? হয়তো মানুহজন অসমলৈ নাহিবই নেকি? আচৰিত, এনেকৈনো এটা শিক্ষিত ল'ৰাৰ জীৱন ধ্বংস হৈ যাব পাৰেনে? সেইবাবেই কৈছো মা, তেওঁক বেয়া ব্যৱহাৰ নকৰিবা। মৰম নকৰিলেও অন্তত মানুহ বুলি ভাবা মা। আৰু মা যদিকো এতিয়াৰ পৰাই শিকাই দিয়া যে মানসিকভাৱে দুৰ্বল বা অসুস্থ হলেই এজন মানুহ কেতিয়াও পাগল হব নোৱাৰে মা। আজি মাজনীৰ মাক জীয়াই থকা হলে এই মানুহজনক খুব ভালদৰে বুজি পালেহেঁতেন, খুব মৰম কৰিলেহেঁতেন। ময়োতো নুবুজাকৈ থকা নাই। মা, তেনেহলে মা মানুহজনক আৰু তুমি বেয়া ব্যৱহাৰ নকৰিবা মা। এৰা, তই ঠিকেই কৈছ। ঠিক আছে মা। আৰু এটা কথা মা, মানুহজন কেইদিনমান আমাৰ ঘৰতে ৰাখিম। কি? আচৰিত হব নালাগে, এয়া এটা ভদ্ৰ পৰিয়ালৰ দায়িত্ব আৰু কৰ্তব্য। আৰু ইয়াত থকা কেইদিন তেওঁক আমি যথেষ্ট গুৰুত্ব দিব লাগিব মা। ৰাজু, মা তুমি হয়তো এটা কথা নাজানা যে এজন মানসিক ৰোগী কন্য মানুহে যিমানেই অৱহেলা কৰিব, ঘৃণাৰ চকুৰে চাব, তেওঁৰ অৱস্থা সিমানেই বেয়াৰ ফালে ঢাল খাব আৰু শেষত তেখেতে স্বাভাৱিক জ্ঞান পৰ্যন্তও হেৰুৱাই পেলাব পাৰে। আৰু তাকে নকৰি
তেখেতক যদি মৰম স্নেহ মিলা প্ৰীতিৰে জীৱন অতিবাহিত কৰিবলৈ দিয়া যায় তেখেতৰ মানসিক অৱস্থা অলপ হ'লেও সুস্থ হৈ উঠাৰ আশা থাকে। তথাপিও মানুহটোক তুমি আৰু একো নকবা মা। পাপা পাপা কি হ'ল মাধনী? মানুহজন বাৰু পগলা নেকি? ধেত, কোনে ক'লে তোমাক? তেনেহ'লে মানুহজনৰ কথাবোৰ কিয় তেনেকুৱা? ভয় কৰিব নালাগে, আহা মোৰ লগত আহা, আহা আহা। যদি জীৱনলে আহে ধুমুহা বন্ধু তুমি থমকি নৰবা। যদি জীৱনলে আহে ধুমুহা বন্ধু তুমি। ঠিক আছে, মই চাই লওঁ। যদি চকুলুৱে দিয়ে বেদনা। মই কথাখিনি বুজি পাইছোঁ, চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। মই ঔষধ কেইটামান লিখি দিছোঁ, সময়মতে খোৱাব, ভাল পাই যাব। এই সময়ৰ ফাৰ্মাচীতে ঔষধখিনি পাব, লৈ যাব, সময়মতে খোৱাব। নতুন পুৰুষ আহিব ওলাই জীৱনৰে পথ দিব পোহৰাই। যদি মৰুভূমি হেৰাই ঠিকনা বন্ধু লোৱা নতুন প্ৰেৰণা। জীৱনৰ খেলা বহুতো পায়ো একো নোপোৱা। সুখ দুখ আহে হৃদয় কপোৱা জীৱন বয় ধুমুহা। জীৱন আশা নিৰাশা, জীৱন আশা নিৰাশা। ধৰা যদিও হয় দুখৰ পৰিচয় নকৰা বন্ধু মিছা অভিনয়। যদিও আহে দুনাই আহেৰে বন্ধু যাবা আগুৱা। নতুন প্ৰভাত আনিবা কঢ়িয়াই নতুন দিনৰ গীত গাই গাই। জীৱন আশা নিৰাশা, জীৱন আশা নিৰাশা। যদি জীৱনলে আহে ধুমুহা বন্ধু তুমি থমকি নৰবা। যদি চকুলুৱে দিয়ে বেদনা বন্ধু লোৱা
মা জীৱনৰে পথ দিব পোহৰাই যদি মৰুভূমি হেৰাই ঠিকনা বন্ধু লোৱা নতুন প্ৰেৰণা বন্ধু লোৱা নতুন প্ৰেৰণা বন্ধু লোৱা নতুন প্ৰেৰণা